हेलो फ्रेंड्स আপোনালোকক আমাৰ এই ইউটিউব চেনেলটোলৈ স্বাগতম জনাইছোঁ আৰু আজিৰ এই ভিডিঅ'ত আপোনালোকক দেখুৱাম শহীদ দয়াল দাস পানিকাৰ যিখন ৪ আঁচনি ওলাইছে সেই আঁচনিৰ যিখন ৰেকমেণ্ডেশ্যন ফৰ্ম আৰু সেল্ফ ডিক্লাৰেশ্যন ফৰ্ম আপোনালোকে অনলাইন কেনেকৈ ডাউনলোড কৰিব আৰু ইয়াক ফৰ্ম ফিল আপ কেনেকৈ কৰিব তাকে এই ভিডিঅ'টোৰ জৰিয়তে আপোনালোকক কমপ্লিট ষ্টেপ ফিল আপ কৰি দেখুৱাম। চ' আপোনালোকে ভিডিঅ'টো কণ্টিনিউ চাব আৰু যদিহে চেনেলটোত নতুনকৈ আহিছে তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব। চ' ফ্ৰেণ্ডছ বলক ভিডিঅ'টো আৰম্ভ কৰোঁ। ইয়াতে ফ্ৰেণ্ডছ পোনপ্ৰথমতে আপোনালোকক দেখুৱাম আপোনালোকে এই ফৰ্ম দুখন আপোনালোকে কেনেকৈ ডাউনলোড কৰিব। ডাউনলোড কৰিবৰ কাৰণে আপোনালোকক পোনপ্ৰথমে গুগল ক্ৰম ব্ৰাউজাৰত আপোনালোকে চিৰিজ আছাম বুলি আপোনালোকে চাৰ্চ কৰি দিব। এইটো আপুনি আপোনাৰ মোবাইলতো আপোনালোকে এই ফৰ্মখন ডাউনলোড কৰিব পাৰিব। মই ইয়াত যিহেতুকে লেপটপত সুবিধা হয় কাৰণে মই লেপটপত দেখুৱাই আছোঁ চিৰিজ আছাম। আপোনালোকে স্পেলিংটো চাই লওক SIRISH তাৰপাছত আছাম লিখি দিব। আছাম লিখি আপোনাৰ এণ্টাৰ বটামত ক্লিক কৰি দিব। ক্লিক কৰাৰ লগে লগে আপোনাৰ নেক্সট যিখন ডাছবৰ্ড সেইখন খোলা খাব। খোলা খোৱাৰ পিছত আপোনালোকে ইয়াতে আপোনালোকে দেখা পাইছে শহীদ দয়াল দাস পানিকাৰ যিখন লিখা আছে এইখনত আপোনালোকে ক্লিক কৰিব। জাষ্ট ক্লিক কৰাৰ পিছত নেক্সট পেজটো অ'পেন হ'ব। নেক্সট পেজ অ'পেন হৈ যোৱাৰ পিছত আপোনাৰ ইয়াত গোটেই STMPৰ বিষয়ে যিটো আঁচনি ওলাইছে সেই আঁচনিৰ বিষয়ে সমস্ত ডিটেইল আপোনালোকে দেখা পাব। ইয়াত শহীদ দয়াল দাস পানিকাৰ ৪ আঁচনি যিখন ওলাইছে কি ডকুমেণ্টছ আপলোড দিব লাগে। ইয়াৰ আগৰ ভিডিঅ'টোত মই আপোনালোকক দেখুৱাইছিলোঁ যে কি ডকুমেণ্টছ আপলোড দিব লাগে এই আঁচনিৰ বাবে। আজি মই দেখুৱাই আছোঁ আপোনালোকক কেনেকৈ ইয়াৰ ফৰ্ম ডাউনলোড কৰিব। ফৰ্ম ডাউনলোড কৰিবৰ কাৰণে আপোনালোকক ডাউনলোড ফৰ্মেট ফৰ আণ্ডাৰটেকিং বুলি কোৱা হৈছে। এই অপশ্যনত আপোনালোকক ক্লিক কৰিবলৈ জাষ্ট ক্লিক কৰিব লাগিব। জাষ্ট ক্লিক কৰিলে আপোনাৰ যিখন PDF ফৰ্মেট আছে সেইটো ডাউনলোড হৈ যাব। চ' ফ্ৰেণ্ডছ মই ইয়াত এবাৰ ক্লিক কৰিলোঁ। ক্লিক কৰাৰ পিছত ইয়াত আপোনালোকে দেখা পাইছে ডাউনলোড অপশ্যন আহি গ'ল। ডাউনলোড অপশ্যন অহাৰ পিছত মই ইয়াত ক'ত ছেভ কৰিম সেইটো চিলেক্ট কৰিব কৈছে। মই ছেভ কৰি ল'লোঁ। ইয়াতে ফ্ৰেণ্ডছ আপোনালোকে চাব পাৰে যিখন মই আণ্ডাৰটেকিং এনুৱেল ইনকম বুলি কোৱা হৈছে সেল্ফ ডিক্লাৰেশ্যন এইখন অলৰেডি ডাউনলোড হৈ গ'ল। আপোনালোকক মই দেখুৱালোঁ কেনেকৈ এইটো ফৰ্ম আপোনালোকে ডাউনলোড কৰিব। ডাউনলোড কৰাৰ পিছত তলতে আপোনালোকে দেখা পাব ইয়াত ৰেকমেণ্ডেশ্যন লেটাৰ এই যিখন ফৰ্ম আপোনালোকে ফৰ্ম ফিল আপ কৰি হয়তো আপোনালোকে MLA ওচৰত নতুবা আপোনালোকে চিল ছিগনেচাৰ অফ চেয়াৰমেন ছাব ডিভিজন চেয়াৰমেনৰ ছিগনেচাৰ লাগে বুলি ইয়াত কোৱা হৈছে। চ' ফ্ৰেণ্ডছ এই ডাউনলোড যিটো প্ৰক্ৰিয়া আছিলে সেইটো মই আপোনালোকক দেখুৱালোঁ। এতিয়া আপোনালোকক দেখুৱাইছোঁ যে ইয়াক ফৰ্ম ফিল আপ আপোনালোকে কেনেকৈ কৰিব। এতিয়া ফ্ৰেণ্ডছ আপোনালোকক দেখুৱাম এই ফৰ্ম দুখন আপোনালোকে কেনেকৈ ফিল আপ কৰিব। চ' ফিল আপ কৰিবৰ কাৰণে মই পোনপ্ৰথমতে যিখন এনুৱেল ইনকম ফৰ্ম সেইখন লৈছোঁ। ইয়াতে আপোনালোকক পোনপ্ৰথমতে আই বুলি কোৱা হৈছে। তাৰপিছতে আপোনাৰ যিটো নাম ইয়াত এণ্টাৰ কৰিব। ছাপ'জ মোৰ নাম নাবিন, তো মই ইয়াত নাবিন বুলি এণ্টাৰ কৰি লৈছোঁ। আপোনাৰ টাইটেলটো ইয়াত এণ্টাৰ কৰিব। মই আপোনালোকক জাষ্ট এক্সাম্পল দেখুৱাবৰ কাৰণেহে মই ইয়াত আপোনালোকক দেখুৱাই আছোঁ। চ' মোৰ নামটো হ'ল আই নাবিন। তাৰপাছত ফাদাৰ মাদাৰ আপোনাৰ যোনটো ছাপ'জ আপোনাৰ ফাদাৰ নেম দিছে এনেকৈ দিব। তাৰপাছত আপোনাৰ ফাদাৰ নেমটো ইয়াত এণ্টাৰ কৰিব। এনেকৈ এণ্টাৰ কৰিব। তাৰপাছত আপোনাৰ যিটো গাৰ্ডেন বা ভিলেজ সেইটো এণ্টাৰ কৰিব। ছাপ'জ মোৰ ইয়াত ভিলেজ নেমটো হৈ গ'ল কৰংগানী। চ' মই ইয়াত কৰংগানী টি ষ্টেট বুলি মই এণ্টাৰ কৰি দিছোঁ। তাৰপিছতে ফ্ৰেণ্ডছ ইয়াতে আপোনালোকক এণ্টাৰ কৰিব লাগিব আপোনাৰ পোষ্ট অফিচ আপোনাৰ যোনটো হয় সেইটো আপোনালোকে এণ্টাৰ কৰি দিব। আৰু ৰাজগড়, চ' মই ৰাজগড় এণ্টাৰ কৰি আছোঁ। ৰাজগড় এণ্টাৰ কৰাৰ পিছত ছাব ডিভিজন আপোনাৰ কোনটো সেইটো আপোনালোকে ইয়াত ছাব ডিভিজনৰ পিছতে আপোনালোকে এণ্টাৰ কৰক। এনেকৈ ছাব ডিভিজন এণ্টাৰ কৰক। এণ্টাৰ হৈ যোৱাৰ পিছত আপোনালোকক ডিষ্ট্ৰিক্ট আপোনাৰ যিটোৱে হয় সেইটোৱে আপোনালোকে ইয়াত এণ্টাৰ কৰিব লিখিব। ছাপ'জ মোৰ ডিব্ৰুগড় মই লিখি আছোঁ ডিব্ৰুগড় বুলি এণ্টাৰ হৈ যোৱাৰ পিছত আপোনালোকৰ যিটো ডেট আজিৰ যিটো ডেট যিখন ফৰ্ম আপোনালোকে আজি যিহেতুকে ফৰ্ম ফিল আপ কৰিছে আজিৰ ডেটটোকে আপোনালোকে এণ্টাৰ কৰিব পাৰে। আজি হৈ গ'ল আপোনাৰ 8/9/2022 এনেকুৱাকৈ এণ্টাৰ কৰি আপোনাৰ গাৰ্জেন ফাদাৰ বা মাদাৰৰ এটা ছিগনেচাৰ লৈ ল'ব। ইয়াতে ছিগনেচাৰ আপোনালোকে কৰি দিব। এনেকুৱাকৈ ছিগনেচাৰ কৰি দিব। এই ছিগনেচাৰ হৈ যোৱাৰ পিছতে আপোনালোকে নেক্সট যিখন ফৰ্ম আছে সেই ফৰ্মখনো আপোনালোকক ফৰ্ম ফিল আপ কৰি দেখুৱাম। আপোনালোকে আণ্ডাৰটেকিং অন লেণ্ড হোল্ডিং ইয়াতে আই পিছতে আপোনাৰ নামটো দিব। আপোনাৰ যিটো নাম এণ্টাৰ কৰিব। নামৰ পিছত আপোনাৰ দেউতাকৰ নাম নামটো ইয়াতে এণ্টাৰ কৰি দিব। দেউতাকৰ নামটো ইয়াতে এণ্টাৰ কৰি দিব। এণ্টাৰ হৈ যোৱাৰ পিছত ইয়াত আপোনালোকক যিখন আপোনালোকৰ ভিলেজ সেই ভিলেজখন ইয়াত এণ্টাৰ কৰিব। ভিলেজ যিহেতুকে কৰংগানী, চ' কৰংগানী আপোনালোকে কৰংগানী এনেকুৱাকৈ এণ্টাৰ কৰি ল'ব।
এনেকুৱাকৈ কৰঙানী বুলি এণ্টাৰ কৰি ল'ব। তাৰপাছত পোষ্ট অফিচ আপোনাৰ যিখন পৰে আকৌ তেনেকৈ এণ্টাৰ কৰি ল'ব ৰাজগড়। তাৰপাছতে টিংখং বুলি এনেকৈ এণ্টাৰ কৰি ল'ব। তাৰপাছত আপোনাৰ ডিষ্ট্ৰিক্ট যিখন ডিষ্ট্ৰিক্ট ডিব্ৰুগড় বুলি এণ্টাৰ কৰি ল'ব। এণ্টাৰ হৈ যোৱাৰ পিছত আপোনাৰ ছেম যেনেকুৱা আমি আগতে ভৰাইছিলোঁ আগৰ ফৰ্মখনত ছেম 8 তাৰিখ 9 মাহ 2022 এনেকুৱাকৈ আৰু যিয়ে এই আবেদনখন ছাবমিট কৰিব, ছাপ'জ মই এতিয়া ফৰ্ম ফিল আপ কৰি আছোঁ, মই ছাবমিট কৰিম, সেইটো কাৰণে মোৰে ইয়াতে ছিগনেচাৰ দিব লাগিব। আপোনাৰ যি নাম হয় আপোনালোকে ইয়াত ছিগনেচাৰটো দিব। এই ফৰ্ম ফিল আপ হৈ যোৱাৰ পিছতে আপোনালোকক নেক্সট যিখন ৰেকমেণ্ডেশ্যন লেটাৰ বুলি কোৱা হৈছে, এই ফৰ্মখন আপোনালোকে ফৰ্ম ফিল আপ কেনেকৈ কৰিব। ফৰ্ম ফিল আপ কৰিবৰ কাৰণে আপোনালোকক দিছ ইজ টু চাৰ্টিফাইড ডেট শ্ৰী ইয়াত নামটো দিব। তাৰপাছতে দেউতাকৰ নামটো ইয়াত দিব, দেউতাকৰ নাম। তাৰপাছত আপোনাৰ ভিলেজ যি হয় সেইটো আপোনালোকে ইয়াত এণ্টাৰ কৰি দিব, ভিলেজ ইয়াতে এণ্টাৰ কৰি দিব। তাৰপাছত পোষ্ট অফিচ যি হয় আপোনালোকৰ এইটো ইয়াত এণ্টাৰ কৰি দিব, পোষ্ট অফিচ। তাৰপাছতে চাব ডিভিজন আপোনাৰ যি হয় চাব ডিভিজন টিংখং, চ' মই টিংখং এণ্টাৰ কৰি আছোঁ। তাৰপাছত ডিষ্ট্ৰিক্ট আপোনাৰ যিটো পৰে সেইটো এণ্টাৰ কৰি দিব ডিব্ৰুগড়, চ' মই ডিব্ৰুগড় এণ্টাৰ কৰি আছোঁ, ডিব্ৰুগড়। এনেকুৱাকৈ এণ্টাৰ হৈ যোৱাৰ পিছত তাৰপিছতে কোৱা হৈছে যে চেল্ফ এমপ্লয়েড ইউথ বিলংগিং টু টি ট্ৰাইব কমিউনিটি আই ষ্টেট ডেট she had to only applicant his father family I recommended him her able to financial assistance for the trade। আপোনালোকে কি কাৰণে এই টকাটো আপোনালোকে আঁচনিটো ল'ব বিচাৰে তাৰ ইয়াত উল্লেখ কৰি দিব। আপুনি যদি ফাৰ্মিং কৰিব বিচাৰে তেতিয়াহ'লে ইয়াত ফাৰ্মিং বুলি আপোনালোকে এণ্টাৰ কৰিব। আদাৰৱাইজ গ্ৰ'চাৰী বুলি আপোনালোকে গ্ৰ'চাৰী বা গেলামালৰ দোকান যদি আপুনি দিব বিচাৰে তেনেহ'লে ইয়াত গ্ৰ'চাৰী বুলি আপোনালোকক লিখিব লাগিব। লিখাৰ পিছত আৰু ফাইনেন্সিয়েল ইয়েৰ কোনটো হয়, যিহেতুকে আমি 2022ত কৰি আছোঁ, চ' ইয়েৰ 2022 এনেকৈ আমি এণ্টাৰ কৰি দিম। এনেকৈ এণ্টাৰ হৈ যোৱাৰ পিছত এই ফৰ্মখন আমাক লৈ যাব লাগিব, যিহেতুকে ইয়াত কোৱা হৈছে চিল এণ্ড ছিগনেচাৰ বুলি কোৱা হৈছে অফ লোকেল MLA। যিহেতুকে আমাৰ MLA যিজন হয় তেওঁৰ ওচৰত গৈ ইয়াত ছিগনেচাৰ কৰাই ল'ব লাগিব। আদাৰৱাইজ এইটো নকৰাই যদি আপুনি এইটো কৰাব বিচাৰে তেনেহ'লে আপোনালোকক ইয়াতে দেখা পাইছে চিল ছিগনেচাৰ অফ চেয়াৰমেন চাব ডিভিজনেল, চ' ইয়াত এইটো আপোনালোকে কৰাব পাৰে। চ' ফ্ৰেণ্ডছ আজিৰ ভিডিঅ'টোত ইমানেই। চ' এতিয়ালৈকে